খুৰী মিন্টু দেখোন আছো না নাই নাই মই এটা নকমা দিয়ক মই চিঠি এখনো দিবলৈ আহিছিলোঁ চিঠি কিহৰ চিঠি জানো মই নাই চোৱা নহয় আপুনি চাওকচোন এইখন এখন আগলৈ আহিছে ৰাগৰ সফলতাৰ বাবে চৰকাৰে আগবঢ়োৱা মাননী সংগ্ৰহৰ বাবে আহিছে খুৰী মানে মৰা মানুহলৈ জীয়া চিঠি খুৰী হ'ব দিয়ক মই আহিছোঁ হ'ব যা ময়ো দিছা ঘৰৰ পৰা আহোঁ বহুত দিন যোৱা নাই সোনকালে এৰি থৈ যাবি বুলি মই ভবা নাছিলো মনৰ কথাবোৰ কম বুলি ক'বলৈ নাপালো তই আকৌ ঘূৰি আহিবিনে মই তোৰ বাবে ৰৈ থাকিম মাজনী আছনে খুৰী আহকচোন ঘৰত কোনো নাই নেকি নাই মাহঁত পথাৰলৈ গ'ল মাজনী তই পঢ়া শুনাবোৰ ভালদৰে কৰি আছ নহয় পঢ়ি আছো আৰু খুৰী ৰাগ থকা হলে তোক বহুত সহায় কৰিলেহেঁতেন খুৰী স্মৃতিবোৰ স্মৃতি হৈ থাকিবলৈ দিয়ক বুজিছো মাজনী স্মৃতিবোৰ পাহৰিবলৈ বৰ টান পিছে অভিৰ খবৰ পাইছনে নাই খুৰী অভিদাও মিনময়দা মই ঘৰৰ পৰা আহোঁ হয় নেকি ঠিক আছে বা যোৱা হেৰি ৰাস্তাত কিবা প্ৰব্লেম হ'লে ক'বা ঠিক আছে আজি কিমান দিনৰ মূৰত যে মা আৰু দিশাহঁতৰ হাঁহিটো দেখিবলৈ পাম কিমান দিনৰ মূৰত যে অভি আৰু ৰিংকুহঁতক লগ পাম মাজনী মই এতিয়া গৈ থাকো ৰিংকু স্কুলৰ পৰা আহিব হ'ব খুৰী পাছত যাম বাৰু আহিবি তই নাহিলে বৰ অকলশৰীয়া যেন লাগে হ'ব খুৰী এগৰাকী মাতৃ পুত্ৰ বিয়োগৰ যন্ত্ৰণা মই বুজো খুৰী ই দেখোন মোবাইলটোকে এৰি গৈছিলোঁ কি কৰ বাৰু এই দিশালৈকে ফোন এটা কৰোঁ দিশা নিময়দা ৰাগ আজি ঘৰলৈ যাব হয় নেকি কিন্তু সি কাকো ক'ব মানা কৰিছিলে পিছে সি মোবাইলটো এৰি থৈ গুচি গ'ল নহয় তুমি ঘৰ পেলাই কৈ দিবাচোন ঠিক আছে মই ক'ম বাৰু মই বাৰু আগবাঢ়ি যাম লগ পালে দিব হ'ব দিয়ক হ'ব দিয়া তেতিয়া মোৰ ল'ৰাটোকে যাওঁ নহ'লেচোন তাক লগেই নাপাম আজি ৰাগ আহিব Oi, ল'ৰা এটা গৈছে
ঠিক আছে ঐ ল'ৰা এটা গৈছে মাৰ হ'ব দাদা দাদা কিছু আধা মৰা হ'লেই কি কৰোঁ কৰ ৰাখি ল'ৰাটোৰ ঘৰ গোলাঘাটত ইয়াত সি পঢ়িবলৈ আহিছিলে কি নাম তাৰ ৰাগ কি কি হ'ল দাদা তহঁতি তাক নামাৰিবি তাক মোৰ জেগালৈ লৈ আহ আৰু গাঁৱৰ মানুহে ল'ৰা এটা জ্বলাই দিলে বুলি সকলোকে নিউজ বিয়পাই দে ঠিক আছে দাদা ঐ তাক নামাৰিবি ঐ ৰ ৰাঘৱ বোলে গাঁৱৰ মানুহে জ্বলাই দিলে দাদা কি হ'ল সেইদিনা ল'ৰাটো মৰা নাই অভিয়ে তাক জীয়াই ৰাখিছে সিহঁত দুটাকে মাতি আন হ'ব দাদা বিশ্বাসঘাতকতা দাদা ভুল হৈ গ'ল ভুলৰ শুধৰণি কৰ মানে তাক এতিয়া আমাৰ টকাৰ অভাৱত পৰি এদিন মই তোৰ বাবে কাম কৰিছিলোঁ কিন্তু চালা বিবেকৰ অভাৱ হোৱা নাই যে টকাৰ কাৰণে মই মোৰ বন্ধুক মাৰি দিম গুড বাই মিষ্টাৰ দেৱচৰণ কাকতি ভাই ক্ষমা কৰিবিনে মোক জীৱন দিলি আৰু এতিয়া সুধিছ ক্ষমা কৰিবিনে পিছে ইয়াৰ পৰা ওলাবি কেনেকৈ চিন্তা নকৰিবি ইয়াত থকা সকলোৱে এই বান্ধৰ পৰা মুক্ত হ'ব বিচাৰে আজিৰ পৰা সকলো মুক্ত আৰু ইয়াক মৰাত ইহঁত সকলোৱে আমাক সহায় কৰিছে দে ব'ল মাৰ মুখখন চাওঁগৈ মই যাব নোৱাৰিম কিয় তোৰ মাৰৰ ওচৰত মই মুখ দেখাব নোৱাৰিম কাৰণ মই এটা গুণ্ডা সেইটো তই জান আৰু মই জানো আৰু আমাৰ মাজতেই থাকিব মা অ মা শুন তই তই ক'ত হেৰাই গৈছিলি অ শুন মই চিৰদিনৰ বাবে হেৰাই যোৱাৰ পৰা অভিয়ে ঘূৰাই দিলে অ মা ৰাধা দিশা তই আহিবি বুলি মই গম পাইছিলোঁ আকাশৰ পৰা তোমাৰ নামত জানাচি আনিলো এটি তৰা কোনেও নেদেখাকৈ বুকুত সাৱটি ললো যেন এচাতি মলয়া বতাহ Cause I just wanna go to the